হাই ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ নতুন এটা ৰেচিপি পাপৰৰ চব্জি। আৰু ইয়াৰ বাবে মই লৈছোঁ এনেদৰে 3খন পাপৰ আৰু লগতে আছে ইয়াৰ পিঁয়াজ, ডাঙৰ এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, আদা নহৰুৰ পেষ্ট, কেঁচা জলকীয়া আৰু তেজপাত আছে লগতে। আৰু এনেদৰে পাপৰখিনি সৰু সৰু টুকুৰাকৈ মই কাটি লৈছোঁ। দেখিছে এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। লগতে মই 2টা আলু বইল কৰি লৈছোঁ। আগতীয়াকৈ এইকেইটা এনেদৰে বইল কৰি লোৱা হৈছে। এতিয়া আমি ৰেচিপিলৈ আগবাঢ়োঁ। গেছত মই কেৰাহীটো উঠাই লৈছোঁ আৰু ইয়াত অলপ তেল দি লৈ এতিয়া পিঁয়াজখিনি ইয়াত দি অলপ ভাজিম। পিঁয়াজখিনি এনেদৰে ভাজি লৈ এতিয়া ইয়াত মই তেজপাত কেইখিলাও দি লৈছোঁ, দি লৈ ভাজি ল'ম আকৌ। আৰু লগতে কেঁচা জলকীয়া কেইটাও দি লৈছোঁ। এতিয়া এইখিনি অলপ সময় এনেদৰে ভাজি 2 মিনিটমান এনেদৰে ভাজি ইয়াত যি আদা নহৰুৰ পেষ্ট লৈছিলোঁ সেই আদা নহৰুৰ পেষ্টখিনি মই দি লৈছোঁ আৰু এইখিনি পুনৰ এনেদৰে অলপ সময় লৰাইছোঁ। লগতে ইয়াত হালধি এচিকুট দি লৈছোঁ। হালধি বেছিকৈ নালাগে, আপোনালোকে অলপমান দিব, আধা চামুচো নহয়, ঠিক তেনেদৰে দি লৈ এইখিনি পুনৰ লৰাই লৈছোঁ। আৰু এই যিখিনি পাপৰ মই সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছিলোঁ এতিয়া সেইখিনি কেৰাহীত দি দিম। মই পাপৰখিনি ইয়াত দি লৈছোঁ আৰু দি লৈ ভালদৰে তেলত পিঁয়াজৰ সৈতে এইখিনি ভাজি ল'ম। দেখিছে আপোনালোকে এনেদৰে এইখিনি ভাজি ল'ব ধুনীয়াকৈ। পাপৰখিনি এনেদৰে ভালদৰে আপোনালোকে অলপ সময় ভাজি ল'ব, 5 মিনিট 10 মিনিটমান সময় ভাজি ল'ব, 5 মিনিটমান ভাজিলেও হ'ব। এতিয়া যি বইল কৰি থোৱা আলুখিনি আছিলে সেইখিনি মই ইয়াত দি লৈছোঁ, দি লৈ পুনৰ ভালদৰে লৰাই ল'ম। আৰু মই ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া ইয়াত নিমখ আধা চামুচ দি লৈছোঁ। যিহেতু পাপৰত নিমখ থাকে গতিকে নিমখৰ বেছি প্ৰয়োজন নহয়, অলপমানে নিমখ লাগে, আপোনালোকে এইটো কথা মনত থ'ব। এতিয়া ভালদৰে এইখিনি লৰাই ভাজা হৈ গৈছে আটাইখিনি ভালদৰে। লগতে মই দিছোঁ ইয়াত জিৰা গুড়ি 1 চামুচ আৰু জালুকৰ গুড়ি 1 চামুচ। এই মছলা দুটা দি পিনে এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। ইয়াত আন বেলেগ মছলাৰ প্ৰয়োজন নহয়, এইখিনি মছলা দিয়ে এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু ভাজা হৈ গৈছে। এতিয়া ইয়াত মই পানী অলপ দি দিম, অলপ গ্ৰেভি নিচিনাকৈ থ'ম, তেতিয়া খাই আৰু সোৱাদ লাগে। গতিকে মই পানী দি এইখিনি এনেদৰে বনাই লৈছোঁ আৰু এতিয়া এইখিনি ঢাকন দি অলপ সময়ৰ কাৰণে উতল আহিবলৈ দিম। উতলি অহাৰ লগে লগে আমাৰ আঞ্জাখন ৰেডি হৈ যাব। আৰু উতলি আহিছে লাহে লাহে, দেখিছে আপোনালোকে, এইটো একদম ধুনীয়া হৈছে খাবৰ কাৰণে। আপোনালোকে এনেদৰে খাই পাইছেনে? যদিহে পোৱা নাই এবাৰ ট্ৰাই কৰিবচোন। খাই সঁচাকৈ বহুতে ভাল লাগে, আপোনালোকে এবাৰ খালে নিশ্চয় গম পাব। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। লগতে যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ সুস্বাদু পাপৰৰ আঞ্জাখন ৰেডি হৈ গৈছে, খাব পৰা হৈ গৈছে। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে।